অসমৰ একাংশ সংবাদ গোষ্ঠীৰ যদি শ্ৰুতলিপি প্ৰকাশ কৰাৰ ইমানেই ইচ্ছা আছে, তেনেহ'লে সম্পাদকৰ জেগাত এজন টাইপিষ্ট ৰাখক। কাৰণ সম্পাদকজনৰতো কাম নাইকিয়া কৰি দিলে আপোনালোকে। চৰকাৰৰ যিখিনি শ্ৰুতলিপি, সেইখিনি আপোনালোকে আখৰে আখৰে পালন কৰিবৰ কাৰণে এজন সম্পাদকৰ প্ৰয়োজন নাই। এজন টাইপিষ্ট হ'লেই এই দায়িত্বটো খুব ধুনীয়াকৈ সমাপন হৈ যাব। আৰু যিসকল বুদ্ধিজীৱীয়ে, যিসকল গুণীজ্ঞানী ব্যক্তিয়ে অসমৰ যুৱচামক কয় যে আজিৰ যুৱচাম বাতৰি কাকতৰ প্ৰতি মোহভগ্ন হৈছে, বাতৰি কাকত নপঢ়া হৈছে, আমি যিখিনি শ্ৰুতলিপি ছ'চিয়েল মিডিয়াত পাওঁৱেই, সেইখিনি আকৌ বাতৰি কাকতত পইচা খৰচ কৰি কি প্ৰয়োজনটো কিনাৰ, কি প্ৰয়োজনটো আছে আমি চোৱাৰ। এয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অসমৰ গোটেই ভাৰতবৰ্ষৰ ইতিহাসত চাগে এনেকুৱা চৰম অতপালি, এনেকুৱা ধৰণৰ লজ্জাজনক ঘটনা চাগে আমি দেখা নাই, আমাৰ চকুত কাহানিও পৰা নাছিলে। যিটো সময়ত যিখিনি প্ৰশ্ন জনসাধাৰণৰ হৈ সংবাদ গোষ্ঠীয়ে কৰিব লাগিছিলে চৰকাৰক, তাৰ বিপৰীতে চৰকাৰৰ চাটুকাৰিতাত ব্যস্ত হৈ আছে এই সংবাদ গোষ্ঠীসকল। সঁচাকৈ লজ্জাজনক কথা। অসমৰ ইতিহাসত এনেকুৱা চৰম লজ্জাজনক ঘটনা, এনেকুৱা শ্ৰুতলিপি আমি কাহানিও দেখা নাছিলোঁ। আপোনালোক আগুৱাই যাওক, আমাৰ শুভেচ্ছা আছে। চৰকাৰী সাহায্যৰে, চৰকাৰী এডভাৰটাইজমেণ্টেৰে আপোনালোকৰ পোহপাল দিয়ক পৰিয়াল। আমি আমাৰ কাম কেনেকৈ কৰিব লাগে, সেয়া আমাৰ জ্ঞানেৰে, সেয়া আমাৰ বুদ্ধিৰে আমি কৰি যাম।